हेलो गाइस আজি আকৌ অন্য এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছো আৰু লগতে এই ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি মই আশা ৰাখিলোঁ। আজি মেইন কথাটো হ'ল কালি মই আপোনালোকৰ যিটো মই ভিডিঅ' দিছোঁ আপোনালোকৰ মাজলৈ সেই ভিডিঅ'টোত মই এটা মেডিচিনৰ কথা কৈছিলোঁ আৰু কালি মই দুটা মেডিচিন চেণ্টাৰৰ পৰা লৈ আহিছিলোঁ। তাৰে এটা মেডিচিনৰ মই আপোনালোকক কথা কৈছিলোঁ যে যি হয় মানে কি হ'লে দিব লাগে হাঁহৰ পোৱালিক ধৰক সৰু হাঁহক নে ডাঙৰ হাঁহক সেইখিনি আপোনালোকে ভিডিঅ' যোগেৰে সেই ভিডিঅ'টোৰ যোগেৰে আপোনালোকে বুজিব পাৰিলে চাগৈ। তাৰপিছত আজি আৰু এটা যিটো মেডিচিন আনিছিলোঁ সেই মেডিচিনটোৰ ওপৰত মই আজি কথা ক'ম, মানে কি কৰিব লাগে ধৰক সেই মেডিচিনটো দি আৰু সৰু পোৱালি খুৱাব লাগে নে ডাঙৰ পোৱালি খুৱাব লাগে, কেনেকৈ খুৱাব লাগে তাৰ ওপৰত ক'ম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে ভিডিঅ'টো চাই থাকক যাতে কথাখিনি একো নুবুজাকৈ পাৰ হৈ গুচি নাযায়। গতিকে সেইবাবে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। এতিয়া মেইন কথাটো হ'ল কালি মই গ্ৰভিপ্লেক্সৰ কথা কৈছিলোঁ, কি কৰিব লাগে কি কৰিব নালাগে। গতিকে এইটো বিষয়ে আৰু আজি কোৱাৰ প্ৰয়োজন নাই। গতিকে মই কালি যিটো মেডিচিন দুটা আনিছিলোঁ তাৰ ভিতৰত যিটো এটা থাকি গ'ল ক'বলৈ, সেইটো বিষয়ে মই আজি কৈ আছোঁ। মেডিচিনটো মই ইয়াতে থৈ দিয়া আছে। মেডিচিনটোৰ নাম হ'ল ৰেবিপ্লেক্স। সেইটো আপোনালোকে দেখিছিলে গ্ৰভিপ্লেক্স আৰু এইটো হ'ল ৰেবিপ্লেক্স। আৰু এই মেডিচিনটো আপুনি মুৰ্গী, গৰু, গাহৰি, ছাগলী আৰু কুকুৰ এইবিলাক চবকে খুৱাব পাৰে। হাঁহ কুকুৰাৰ পৰা ধৰি আপুনি চবকে এইটো খুৱাব পাৰে। এইটো আপোনাৰ ভিটামিন ছাপ্লিমেণ্ট কম্পজিশ্যন হয়। এইটো ছাপ্লিমেণ্ট টাইপৰ, মানে যিটো আপোনাৰ যিটো ৱেট বঢ়ায় বা শক্তি বঢ়াব সেইটো হয়। এইটো নিউট্ৰিয়েল ভেলু পাৰ 5 ml, ভিটামিন বি আছে 70 মিলিগ্ৰাম। এইখিনি আপোনালোকে দেখিছেই, এইবিলাক কেলছিয়াম আছে, এইবিলাক দেখিছে। এইটো হ'ল ৰেবিপ্লেক্স। এইটো আপোনাৰ ৰেষ্টটো হ'ল 99। আৰু এইটো কেনেকৈ খুৱাব আৰু সদায় মেডিচিনবিলাক আনোতে আপোনালোকে এক্সপায়াৰি ডেটটো চাই পেলাই আনিব, তেতিয়া আপোনাৰ ভাল হয়। নহ'লে কিছুমান ফাৰ্মাচীত আপোনাৰ মানে কি হয় পশুবিলাকৰ এইবিলাক বিক্ৰী ইমান নহয়, গতিকে সিহঁতি থৈ দিয়ে আৰু সেইবিলাক দি দিয়ে। গতিকে এক্সপায়াৰি ডেটটো আপুনি চাই পেলাই ভালদৰে আনিব। এইটোত আছে ভিটামিন বি কমপ্লেক্স, কেলছিয়াম, পেন্থোটেনেট, বায়'টিন, নিয়েচিন, কোলাইন, ক্ল'ৰাইড, এইটো মেথিঅ'নিন এণ্ড লাইজিন চিৰাপ। ৰেবিপ্লেক্স এইটো আপোনাৰ ছাপ্লিমেণ্ট টাইপৰ। এইটো খোৱালে ৱেট বাঢ়িব। আৰু যিখিনি আপোনাৰ ডাঙৰ হাঁহ আছে সেইখিনিক আপুনি নোখোৱালেও হয়। আপোনাৰ যিখিনি অনাৰ পিছত কিছুমান ডাঙৰ হৈ যায়, কিছুমান সৰু হৈ যায়, যদি আপুনি সিহঁতক গাত লগাব বিচাৰে, যিটো খাই সিহঁতি এইটো গাত লাগিব বিচাৰে বা ধৰক অকণমান ৱেট বঢ়াব বিচাৰিছে, তেতিয়া আপুনি এইটো খুৱাব পাৰে। এইটো নহয় যে আপুনি এইটো খুৱাই দিলে দানা পানী নোখোৱাকৈ আপোনাৰ ৱেট হাঁহ ডাঙৰ হৈ যাব, সেইটো নহয়। যেনেকৈ ব্ৰইলাৰত আপোনাৰ মেডিচিন দিলে ডাঙৰ হয়, সেইটো ছিষ্টেমৰ এইটো নহয়। এইটো হ'ল গ্ৰ'থ কৰিব, মানে ৱেটটো বঢ়াব। আপোনাৰ যিটো খাব মেডিচিন, এই মেডিচিনটোৰ যোগেৰে সিহঁতি যিখিনি দানা খাব সেই দানাখিনি সিহঁতৰ গাত লাগিব আৰু তেতিয়া সিহঁতৰ লিভাৰটো ভাল হয় বা সেইখিনি কামখিনি সেইখিনিয়ে কৰে। ৱেটটো ভাল হ'ব আপোনাৰ সৰু হৈ থাকিলে। গতিকে সেইখিনি কাম এইটো দি কৰে। আৰু এইটো কেনেকৈ খুৱায় সেইখিনি মই দেখাই আছোঁ। আৰু এটা কথা, এই মেডিচিনটো আপুনি এমাহ হোৱাৰ পিছত, পোৱালিখিনি অনা এমাহ হোৱাৰ পিছত খুৱাব। কিয়নো সৰু হৈ থাকিলে যদি আপুনি এইটো খুৱাই দিয়ে কিন্তু সিহঁতৰ প্ৰব্লেম হয়। কিয়নো হাঁহ এনেই গৰম আৰু আপুনি যদি ইমান মেডিচিন খুৱাই থাকে চব প্ৰব্লেম হৈ যায় হাঁহৰ ক্ষেত্ৰত। আপুনি ভাল কৰিব গৈ বেয়াহে হ'ব। গতিকে এমাহমান হোৱাৰ পিছত, ডাঙৰ হোৱাৰ পিছত আপুনি এইবিলাক মেডিচিন খুৱাব। গতিকে মই কেনেকৈ দানাৰ লগত দিওঁ আপোনালোকে চাই থাকক। এই ডাঙৰখিনিক দিবৰ বাবে মই এতিয়া ভাত আনি থৈছোঁ। কিয়নো মই ৰাতিপুৱা সিহঁতক চৰাওঁ অলৰেডি। 1 টাইম চৰাওঁ, আকৌ আবেলি 1 টাইম চৰাওঁ, 2 টাইমটো মই চৰাই দিওঁ। গতিকে সিহঁতক এতিয়া মই ভাত দিম, ভাতৰ লগতে সিহঁতক মই মিলাই দিম। আৰু গৰম দিনত আপোনালোকে ভাতটো ৰেগুলাৰ, ভাত বা চাউল আপুনি ৰেগুলাৰ নকৰিব কেতিয়াও, কাৰণ কিয় প্ৰব্লেম হয় হাঁহৰ কাৰণে। গতিকে এইখিনি মই এনেকৈ দিলোঁ, ধুনীয়া মোহাৰি দিয়ক, কাৰণ নহ'লে ডাঙৰ হৈ থাকিলে ভাতৰ অৰ্ডাৰখিনি সিহঁতি খাব নোৱাৰে। মই দিছোঁ আৰু মেডিচিনটো মই মিহলাই আছোঁ। চাই থাকক আপোনালোকে ভিডিঅ'টো। অলপ পানী মিহলাই দিওঁ যাতে সিহঁতি মেডিচিনটো দিওঁতে সিহঁতি গুচি যায়, আৰু নহ'লে ভাতৰ লগত শুকান ভাত দিলেতো প্ৰব্লেম হৈ যায়। দি দিলোঁ। এতিয়া মই মেডিচিনটো দি আছোঁ। মেডিচিনটো আপুনি এই ৰ'ব মানে মেডিচিনটো হ'ল এইটো খোলাতে এইটো এই সাফৰটো দিয়ে। গতিকে আপুনি মই খুলি লওঁ।
তো মই এতিয়া খুলিলোঁ, খোলাৰ পিছত এইটোত আপোনালোকে দেখিছে এইটো 1 সাফৰ দিব এটা হেৰি দানা পাত্ৰত, এটা দানা পাত্ৰত আপুনি 1 সাফৰ দি দিয়ক। তাৰপিছত ইটোতো আপুনি 1 সাফৰ দি দিয়ক। আপুনি বেছি দিব নালাগে। আপুনি এইটো এদিন এৰি এদিন ধুনীয়াকৈ খুৱাব পাৰে বা ৰেগুলাৰ কৰিলেও ইমান প্ৰব্লেম নাই, 2 টাইম দিব পাৰে। আৰু 1 সাফত আপুনি 25টা পোৱালিলৈকে খুৱাব পাৰে। গতিকে মোৰ আছে 20-25টাকৈ এনেকৈ এটা ভাগত আছে। গতিকে মই এইখিনি ধুনীয়াকৈ মিহলাই দিলোঁ। ইয়াতো মই এইখিনি মিহলাই দিলোঁ ধুনীয়াকৈ। মিহলাই দি মই হাঁহক এতিয়া দি দিম। মোৰ কিছুমান পোৱালি আপোনালোকে দেখিছে আগৰ ভিতৰত, মোৰ কিছুমান পোৱালি একদম সৰু হৈ আছে। গতিকে সেইবাবে মই এইকেইটা মেডিচিন লৈ আহিছোঁ। এতিয়া দেখিলে মই ইহঁতক ইয়াত দি দিলোঁ, এনেকৈ মিহলাই মেলি মই দি দিলোঁ। তাৰপিছত ইহঁতৰ ক্ষেত্ৰত এতিয়া ইহঁতি কি হয়, সিহঁতি সৰু হৈ আছে। এটা ডাঙৰ ইয়াতো আছে, এইটো উলিয়াই দিওঁ। ইহঁতি সৰু হৈ আছে, সিহঁতি খাব নাপায়। গতিকে মই সেইটো কাৰণে মই দানা কিনি আনিছোঁ, সিহঁতক কিনা দানা মই খুৱাই আছোঁ। গাইজ আপোনালোকে দেখিলে মই ডাঙৰখিনিক কেনেকৈ খোৱালোঁ। সিহঁতকতো দানাৰ লগতে দি দিলোঁ, কিন্তু এই সৰু পোৱালি যিখিনি দেখিছে ইহঁতক মই কি কৰিম, সিহঁতক পানীৰ লগতহে দিম। কাৰণ কিয়নো পানীৰ লগত নিদিলে সিহঁতি এইটো মই কিনা দানা সিহঁতক খুৱাই আছোঁ। গতিকে সিহঁতক যদি মই পানীৰ লগত নিদিওঁ, তেতিয়া সিহঁতি এই দানাৰ লগত এইটো দানা মানে তিয়াই দিব নোৱাৰি। গতিকে তিয়াই নিদিলে সিহঁতৰ প্ৰব্লেম হ'ব। গতিকে মই এইটো পানীৰ লগত মিহলাই দিম। এইটোত 1 সাফৰ দি দিলোঁ 1 সাফৰ, আৰু অকণমান দি দিব নালাগে, হৈ যাব, বেছি দিব নালাগে। 1 সাফৰ দি ভালদৰে এনেকৈ মিহলাই সৰু পোৱালিখিনিক আপুনি দি দিয়ক। সিহঁতক পানীৰ লগত দিলে বেছি ভাল, বা দানাৰ লগতো দিব পাৰে, সেইটো আপোনাৰ লগত কথা। মই এতিয়া কিনা দানা খুৱাই আছোঁ বাবে মই সিহঁতক পানীৰ লগত দিছোঁ। গতিকে দি দিয়ক, আনি খাব। তাৰপিছত পানীটো আনি আপুনি দি দিয়ক। আৰু এটা কথা, মই কি মেডিচিন ইউজ কৰিলোঁ, মই এমাহ হোৱালৈকে বা এমাহৰ পিছত মই কি মেডিচিন ইউজ কৰি আছোঁ, গোটেই মেডিচিনখিনিৰ কথা মই আপোনালোকক কাইলৈ ভিডিঅ'ত জনাম। গতিকে ভিডিঅ'টো চাব আৰু লগতে ছাবস্ক্ৰাইবটো কৰি থ'ব, যাতে মোৰ নেক্সট ভিডিঅ' আপোনালোকে পাই থাকে। গতিকে গাইজ দেখিলে মই কেনেকৈ দানাখিনি খুৱাইছোঁ আৰু কি মেডিচিন ইউজ কৰিছোঁ সিহঁতি ৱেইট বাঢ়িবৰ বাবে বা সিহঁতে শক্তি পাবৰ বাবে, গ্ৰ'থ হ'বৰ কাৰণে, আৰু কেনেকৈ খুৱাইছোঁ মই সেইখিনি আপোনালোকক দেখালোঁ। কি মেডিচিন খুৱাব লাগে ৱেইট বাঢ়িবৰ কাৰণে মই সেইখিনিও আপোনালোকক দেখালোঁ। গতিকে ভিডিঅ'টো যদি ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰি দিব, শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰি জনাব আৰু কেনেকুৱা ভিডিঅ' লাগে আপোনালোকক, বা কি আপোনালোকে প্ৰব্লেমত পৰিছে হাঁহ মুৰ্গী পোহাৰ ক্ষেত্ৰত। আৰু যদি এই ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব, যাতে নটিফিকেশ্যন, মই প্ৰত্যেকটো ভিডিঅ' দিলে আপোনালোকে নটিফিকেশ্যন প্ৰথমতে পায়। গতিকে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আজিলৈ ভিডিঅ' ইমানটোৱে। ধন্যবাদ।